নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি ভাবিলোঁ আপোনালোকক বগা কাপোৰ এযোৰত কেনেদৰে ডিজাইন কৰি ল'ব ধুনীয়াকৈ তাৰে ভিডিঅ' এটা শ্বেয়াৰ কৰোঁ বুলি ল'লোঁ। তো ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাই থাকক, সকলোখিনি গম পাই থাকিব কেনেদৰে মই কি ব্যৱহাৰ কৰি কাপোৰযোৰ ধুনীয়াকৈ ল'লোঁ। তাকে চাই থাকিলে সকলোখিনি গম পাই থাকিব আৰু। তো ব'লক আজিৰ ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰি দিওঁ আৰু। ফেব্ৰিক প্ৰিণ্টিং লৈছোঁ মই ৰেড কালাৰটো, আৰু বাকীখিনি চাই থাকিলে আপোনালোকে গম পাই থাকিব আৰু যিসকলে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া আহিবলগীয়া এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে বেলেগতকৈ আগতীয়াকৈ পাই থাকিব।
কাপোৰযোৰ শেষ হ'ল কৰা আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব। লগতে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিম বুলি ভাবিলোঁ। পুনৰ নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পাম। আজিলৈ আহোঁ, বাই বাই।